আর্টিস্ট হিসাবে আমি যদি চাৰিটা প্ৰজন্ম বা চাৰিটা প্ৰশংসাৰ নাৰ্জাৰী প্ৰথম জেনেৰেশ্যন বুলি আমি ক'ব লাগিব, দ্বিতীয় জেনেৰেশ্যন স্বৰা ব্ৰহ্ম, তাৰপিছত তেখেতৰ কেইবছৰমান আগত কমল গয়াৰী বুলি এজন মানুহ আহিছিল আৰু তেখেত আছিলে কমল গয়াৰী বহুতখিনি মাজত প্ৰজন্ম তেখেতে ধৰক পথ অনুসৰণ কৰি পেলাই কাম কৰি আছে আৰু কোকৰাঝাৰ যিটো মিউজিক এণ্ড ফাইন আৰ্টছ কলেজ তাতো তেখেতে পৰোক্ষভাৱে নহয় প্ৰত্যক্ষভাৱে নহয় পৰোক্ষভাৱে জড়িত হৈ পেলাই মিউজিক এণ্ড ফাইন আৰ্টছ কলেজটো প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সহায় কৰিছে। আজি হঠাতে তেওঁ স্বৰ্গবাসী হোৱাৰ সুযোগটো পায়। যোৱাকালি লগ পাইছিলোঁ এছেম্বলি যিটো ফাংচনত, তেতিয়া আমি কোনেও জনা নাছিল এনেকুৱা তেওঁৰ চাবলৈও আছিলোঁ, সেইকাৰণে মাছৰ পৰা দৌৰি আহি তেওঁক শ্ৰদ্ধা দিবৰ কাৰণে মই আহিছোঁ। তেখেতৰ পৰিয়াল, তেখেতৰ মিছেছ থাকি গ'ল আৰু একমাত্ৰ ল'ৰা থাকি গ'ল। মই আজি নিশ্চয় আপোনালোকক এটা প্ৰতিশ্ৰুতি দি যাম যে আমাৰ কাউন্সিল আছে, প্ৰধানকৈ এইটোৱে কাউন্সিল, প্ৰমোদবোৰৰ লগত বহি পৰিয়ালৰ আমি যদি কিবা কৰিব পাৰোঁ কাউন্সিল লেভেলত আলোচনা কৰিবলৈ আমি কৰিবলৈ চেষ্টা কৰিম আৰু নিশ্চয়